বন্ধুসকল, চাবুৱা ছাতিয়াপথাৰ বটালিখাত নৱোদয় সংঘৰ প্ৰাংগণত মই উপস্থিত আছোঁ। আজি 20 জুন, গতিকে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ উপলক্ষে আজি ইয়াত দুটিমান কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। পতাকা উত্তোলন, স্মৃতি তৰ্পক, বৃক্ষৰোপণ, লগতে গুৰুজনাৰ ছবিত মাল্যাৰ্পণ কৰা হ'ব। এনেদৰে গুৰুজনাৰ স্মৃতিত দুজন কাৰ্যসূচী লৈ 1 জুলাইলৈ বুলি স্থগিত ৰখা হ'ব, যিহেতু 1 জুলাই দিনাখন ডিব্ৰুগড় জিলাৰ অন্তৰ্গত মটক জনগোষ্ঠীয় কৃতি ছাত্ৰ ছাত্ৰীসকলে সুখ্যাতিৰে উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছে। তেওঁলোকলৈ এটি অভিনন্দন অনুষ্ঠান ইয়াত ৰখা হৈছে, যিহেতু সদৌ মটক যুৱ ছাত্ৰ সন্মিলন ডিব্ৰুগড় জিলা সমিতিয়ে প্ৰত্যেক বছৰে বিশেষ অভিনন্দন অনুষ্ঠান এটি অনুষ্ঠিত কৰি আহিছে। আৰু এইবাৰ ছাতিয়াপথাৰ বটালিখাত নৱোদয় সংঘত অনুষ্ঠিত কৰিবলৈ মনস্থ কৰিছে। সেয়ে আজি দুটামান কাৰ্যসূচী লৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ মৃত্যু তিথিৰ স্মৃতিৰ উপলক্ষে দুটিমান কাৰ্যসূচী লৈ 1 জুলাইলৈ বুলি অনুষ্ঠানটো আগবঢ়াই থৈছে আৰু আজি শুভাৰম্ভ কৰা হৈছে। ইতিমধ্যে বৃক্ষৰোপণ কাৰ্যসূচী সমাপ্ত হৈছে আৰু ইয়াৰ পাছতে মাল্যাৰ্পণ কৰা হ'ব আৰু সদৌ মটক যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিগৰাকীয়ে মাল্যাৰ্পণ কৰিব। এয়া মাল্যাৰ্পণ কৰিছে। ইয়াত আপোনালোকক জনাব বিচাৰোঁ যে ইয়াত যিসকল ডিব্ৰুগড় জিলাৰ অন্তৰ্গত মটক জনগোষ্ঠীয় কৃতি ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকক ইয়াত অভিনন্দন জ্ঞাপন কৰিব। লগতে বহুকেইজন গণ্যমান্য বক্তা উপস্থিত থাকি শিক্ষাৰ বিভিন্ন কৌশলসমূহ উপস্থাপন কৰিব। আৰু লগতে 1 জুলাই সন্ধিয়ালৈ কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ গীতৰ শৰাই আপোনালোকে উপভোগ কৰিবলৈ পাব। সেয়ে আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ বা অনুষ্ঠানটো উপভোগ কৰিবৰ বাবে। আপোনালোকে দেখিবলৈ পাব আমাৰ ডিব্ৰুগড় জিলাৰ যি কৃতি ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে ইয়াত কষ্ট কৰি মেলি নিজকে সক্ষম কৰি তুলিছে। তেনে ছাত্ৰ ছাত্ৰীসকলৰ আপোনালোকে মুখবিলাক দেখিবলৈ পাব, কেনেদৰে তেওঁলোকে অভিনন্দন গ্ৰহণ কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে। অনাগত দিনত উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই অনুষ্ঠানটোৱে অনুপ্ৰেৰণা যোগাব। সেয়েহে অভিনন্দন অনুষ্ঠানটোত আপোনালোকৰ সন্তানটিক উপস্থিত থাকিবলৈ অভিভাৱকসকলক অনুৰোধ জনালোঁ। ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আজিলৈ ভিডিঅ'টো সামৰিছোঁ। জয় জীৱন।